নমস্কাৰ বন্ধু বান্ধৱীসকল এছকে জব সাবজেক্ট চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। এই মাহটোৰ ভিতৰত বা এই বছৰটোৰ শেষলৈকে কি পদ এতিয়ালৈকে খালী হৈ আছে আৰু আপোনালোকে এই পদখিনিত কেতিয়ালৈকে আবেদন কৰিব পাৰিব ভিডিঅ'টোৰ বিষয়ে আলোচনা কৰিম। তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'টোত সকলোখিনি আলোচনা কৰা হ'ব যে আজিলৈকে বা এই ডিচেম্বৰ মাহলৈকে আপোনালোকে কি পদত আবেদন কৰিব পাৰিব। প্ৰথমতে যদি আমি চাওঁ আসাম পুলিচৰ ফালৰ পৰা অহা নটিফিকেশ্যনখিনি, আসাম পুলিচৰ ফালৰ পৰা SLPRBৰ ফালৰ পৰা 2350টা পদ সাব ইন্সপেক্টৰ, ইয়াতে সাব ইন্সপেক্টৰৰ কথা উল্লেখ আছে। AB সাব ইন্সপেক্টৰ UBটো আছে আৰ্ম ব্ৰাঞ্চ আৰু আৰ্ম ব্ৰাঞ্চত এছিষ্টেণ্ট জেইলৰ কনষ্টেবলো আছে UB, কনষ্টেবল AB আছে, সাফাই কৰ্মচাৰী আৰু ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰ এক্সেট্ৰা। তো এইখিনিত চাব আপোনালোকে যিসকল বন্ধু বান্ধৱীৰ এতিয়ালৈকে পুলিচত AB, UB বা SIৰ কাৰণে বয়স গৈছে এতিয়ালৈকে, সেই বন্ধু বান্ধৱীখিনিও এই পদখিনিত আবেদন কৰিব পাৰিব 40 বছৰলৈকে। কোনখিনি পদত আবেদন কৰিব পাৰিব ভিডিঅ'টোত আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া গম পাব যে কোনখিনি পদত আপোনালোকেও আবেদন কৰিব পাৰিব। মুঠ পদ মই ক'লোৱে 2350টা। ইয়াতে আমি যদি চাওঁ আসাম পুলিচৰ ফালৰ পৰা অহা কোনখিনি পদত কিমানটা পদ আছে, ইয়াতে যদি চাওঁ আমি UB কনষ্টেবলত আছে 1052টা, কনষ্টেবল ABত আছে 663টা, ড্ৰাইভাৰ কনষ্টেবলত আছে 127টা, সাফাই কৰ্মচাৰীত আছে 96টা, সাব ইন্সপেক্টৰ UBত আছে 48টা, আসাম কামাণ্ডো বেটেলিয়ানছতো পদ মুকলি আছে। সাব ইন্সপেক্টৰ ABৰ কাৰণে 47টা, কনষ্টেবল ABৰ কাৰণে 3টা, সাফাই কৰ্মচাৰীত 3টা পদ খালী হৈ আছে। AP আৰু আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যনত ইয়াতো ছায়েন্সৰ কেণ্ডিডেটখিনি আবেদন কৰিব পাৰে। কনষ্টেবল মেছেঞ্জাৰৰ কাৰণে 20টা, কনষ্টেবল ডিছপেচ ৰাইডাৰৰ কাৰণে 14টা পদ মুকলি হৈ আছে। সাব ইন্সপেক্টৰ কমিউনিকেশ্যন ইয়াতে 4টা পদ মুকলি হৈ আছে আৰু কনষ্টেবল হেণ্ডিমেনৰ কাৰণে 3টা পদ মুকলি হৈ আছে। ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচতো পদ মুকলি হৈ আছে FNES, ড্ৰাইভাৰৰ পদ মুকলি হৈ আছে 90টা, ষ্টেচন অফিচাৰৰ পদ মুকলি হৈ আছে 6টা, স্কোৱাড কামাণ্ডাৰৰ পদ মুকলি হৈ আছে 5টা, সাফাই কৰ্মচাৰী 5টা পদ মুকলি হৈ আছে, ড্ৰাইভাৰ অপাৰেটৰ 4টা পদ মুকলি হৈ আছে আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিখিনি পদ আছে এই পদখিনিত আপোনালোকে 40 বছৰলৈকে আবেদন কৰিব পাৰিব। আপোনালোকে এজ ৰিলেক্সেশ্যনো পাব। ইয়াতে ড্ৰাইভাৰৰ 106টা পদ মুকলি হৈ আছে, ড্ৰাইভাৰ কনষ্টেবলৰ কাৰণে ইয়াতে 7টা পদ মুকলি হৈ আছে। এই পদখিনিৰ কাৰণে আপোনালোকক ড্ৰাইভিং লাইচেঞ্চৰ প্ৰয়োজন হ'ব, লগতে বাকী ডকুমেণ্টছখিনি লাগিব, মই সেইখিনি কৈ দিম। তো ইয়াতে চাব প্ৰিজন ডিপাৰ্টমেণ্টত 39টা পদ মুকলি হৈ আছে, DGCD আৰু CGHGত সাফাই কৰ্মচাৰী পদ 8টা মুকলি হৈ আছে। মুঠ 2350টা পদ মুকলি হৈ আছে। তো ইয়াৰে গ্ৰেড পে স্কেল কিমান আছে সকলোখিনি ইয়াতে দিয়া আছে। যদি আপোনালোকে আগ্ৰহী হয় তেতিয়াহ'লে এইখিনি চাই ল'ব। তো এজ ৰিলেক্সেশ্যনো পাব আপোনালোকে, এইখিনি আপোনালোকে চাই ল'ব। ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ আৰু জেনেৰেলসকলে এজ ৰিলেক্সেশ্যন নাপায়। ইয়াতে আপোনালোকে যদি চাই এডুকেশ্যন কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ বা মেট্ৰিক পাছ কৰা হ'লে এই পদখিনিত আবেদন কৰিব পাৰিব। SIৰ কাৰণে আপোনালোকক গ্ৰেজুৱেশ্যন পাছ কৰা হ'ব লাগিব। সাফাই কৰ্মচাৰীখিনিত আপোনালোকে মেট্ৰিক পাছলৈকে আপোনালোকে আবেদন কৰিব পাৰে। হাইট বা ৱেইটৰ কথা ইয়াতে চেষ্টৰ কথাখিনি উল্লেখ আছে, আপোনালোকে এইখিনি জানেই বা আপোনালোকে এইখিনি পঢ়ি চাব। তো ফটো লাগিব, ছিগনেচাৰ, এজ প্ৰুফ লাগিব, কাষ্ট চাৰ্টিফিকেট, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব, মাৰ্কশ্বিট লাগিব HSLCৰ আৰু পাছ চাৰ্টিফিকেট লাগিব HSLCৰ। আবেদন আৰম্ভ হৈছে 16 ডিচেম্বৰ 2025 পৰা আৰু লাষ্ট ডেট ৰাখিছে 16 জানুৱাৰী 2026লৈকে। এতিয়া পৰৱৰ্তী খবৰটোলৈ আহিছোঁ। কটন ইউনিভাৰ্চিটিৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। ইয়াতে মুঠ 9টা জুনিয়ৰ এছিষ্টেণ্টৰ পদ মুকলি হৈছে। লাষ্ট ডেট ৰাখিছে ফেব্ৰুৱাৰী 2 তাৰিখলৈকে। আপোনালোকে যদি আগ্ৰহী হয় এই পদখিনিত আবেদন কৰিব পাৰিব। আনৰিজাৰ্ভৰ কাৰণে 5টা পদ মুকলি হৈ আছে। OBC বা MOBCৰ কাৰণে 2টা পদ মুকলি হৈ আছে। ST হিলৰ কাৰণে 1টা আৰু ST প্লেনৰ কাৰণে 1টা পদ মুকলি হৈ আছে। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিলে এই পদখিনিত আবেদন কৰিব পাৰিব। লগতে ৱৰ্কিং এক্সপিৰিয়েঞ্চৰ কথা ইয়াতে উল্লেখ আছে।
আপোনালোকে ইংলিছ আৰু অসমীয়া ভাষাটো আপোনালোকে ভালকৈ ক'ব পাৰিব লাগিব, পঢ়িব পাৰিব লাগিব আৰু লিখিব পাৰিব লাগিব আৰু কম্পিউটাৰৰ নলেজ বিচাৰিছে। আবেদন আৰম্ভ হৈছে ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হৈছে আৰু ফেব্ৰুৱাৰী মাহলৈকে আবেদনখিনি চলি থাকিব। ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে। ইয়াতে মুঠ 394টা নন এক্সিকিউটিভৰ পদ মুকলি হৈছে। এই পদখিনিত আবেদন কৰাৰ কাৰণে আবেদনৰ লাষ্ট ডেট ৰাখিছে 9 জানুৱাৰী 2026লৈকে। ইয়াতে জুনিয়ৰ ইঞ্জিনিয়াৰিং এছিষ্টেণ্টৰ পদ মুকলি হৈ আছে। ইয়াতে আপোনালোকৰ জুনিয়ৰ এছিষ্টেণ্টৰ কাৰণে আপাৰ এজ ৰিলেক্সেশ্যন UR বা EWS সকলৰ কাৰণে 26 বছৰলৈকে ৰাখিছে। SC ST সকলে 31 বছৰলৈকে আবেদন কৰিব পাৰিব। OBC NCL সকলে 29 বছৰলৈকে আবেদন কৰিব পাৰিব। আবেদন আৰম্ভ হৈছে 20 ডিচেম্বৰ 2025 পৰা, লাষ্ট ডেট ৰাখিছে 9 জানুৱাৰী 2026লৈকে। ইউনাইটেড ইণ্ডিয়া ইঞ্চুৰেঞ্চ কোম্পানী লিমিটেড UIICৰ ফালৰ পৰা নতুনকৈ 153টা ইঞ্জিনিয়াৰিং আৰু নন ইঞ্জিনিয়াৰিং গ্ৰেজুৱেটৰ পদ মুকলি হৈছে বা এপ্ৰেণ্টাইজৰ পদ মুকলি হৈছে। এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে 20 জানুৱাৰী 2026লৈকে। সকলোখিনি পদে এপ্ৰেণ্টাইজৰ পদ হয় আৰু প্ৰত্যেকটো মাহতে 9,000 টকাকৈ ষ্টিপেণ্ড অৰ্থাৎ ভাত্তা দিয়া হ'ব। আৰু যিটো ট্ৰেইনিং হ'ব 1 বছৰৰ কাৰণে ইয়াতে কৰিব লাগিব। মিনিমাম বয়স 21 বছৰ হ'ব লাগিব আৰু মেক্সিমাম 28 বছৰলৈকে আপোনালোকে এই ট্ৰেইনিং কৰ্চটো কৰিব পাৰে। এডুকেশ্যন কোৱালিফিকেশ্যনখিনি ইয়াতে উল্লেখ আছে, আপোনালোকে যদি আগ্ৰহী হয় এইখিনি চাই ল'ব। আবেদন আৰম্ভ হৈছে ডিচেম্বৰৰ 18 তাৰিখৰ পৰা, লাষ্ট ডেট ৰাখিছে 20 জানুৱাৰী 2026লৈকে। তো যিসকল বন্ধু বান্ধৱীয়ে এইবাৰ যি পদ খালী হৈছে আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা বা শিক্ষকৰ চাকৰি কৰিম বুলি ভাবি আছে, DLED বা BEDও পঢ়িছে, এই পদখিনি আপোনালোকৰ কাৰণে। তো এই পদখিনিত আপোনালোকে চাব 148টা টিচিং এণ্ড লেবৰেটৰী এছিষ্টেণ্টৰ পদ মুকলি হৈছে আৰু পদখিনি 26 ডিচেম্বৰ 2025লৈকে আবেদন কৰিব পাৰিব। আবেদন কৰাৰ কাৰণে আপোনালোকৰ পদ আছে ইয়াতে PGT আৰ্টছ 21টা পদ আছে, PGT ছায়েন্সৰ কাৰণে 17টা পদ আছে, GT আৰ্টছৰ কাৰণে 15টা পদ আছে, GT আৰ্টছ ইংলিছৰ কাৰণে পদ আছে 10টা, GT ছায়েন্সৰ কাৰণে 14টা পদ আছে, GT মেথামেটিক্সৰ কাৰণে 14টা পদ আছে, GT হিন্দীৰ কাৰণে 19টা পদ আছে, এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ কাৰণে 10টা, এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ কাৰণে 23টা, লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে 5টা পদ মুকলি হৈ আছে। ইয়াতে আপোনালোকৰ 21 বছৰৰ পৰা আপোনালোকে 45 বছৰলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনখিনি দিয়া আছে। পোষ্ট গ্ৰেজুৱেট টিচাৰ PGTৰ কাৰণে পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছত, লগতে 55% মাৰ্ক থাকিব লাগিব আৰু লগতে BED ছাবজেক্টটো আপোনালোকৰ থাকিব লাগিব। গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে বা ইংলিছৰ কাৰণে গ্ৰেজুৱেট টিচাৰৰ কাৰণে আৰ্টছত আপোনালোকে ইংলিছত মেজৰ থকা বা মেজৰ ছাবজেক্টটো আপোনালোকৰ থাকিব লাগিব, লগতে 55% মাৰ্ক থাকিব লাগিব। লগতে গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু মেথছৰ কাৰণে একে মেজৰ ছাবজেক্ট হিচাপে থাকিব লাগিব। গ্ৰেজুৱেশ্যনত ছায়েন্সৰ আপোনালোকৰ লগতে 50% মাৰ্ক থাকিব লাগিব, লগতে BED ছাবজেক্টটো থাকিব লাগিব। লগতে গ্ৰেজুৱেট টিচাৰ GT হিন্দীৰ কাৰণে আপোনালোকে প্ৰবীণ বা ৰত্ন হিন্দীত কৰা হ'ব লাগিব, লগতে 55% মাৰ্ক থাকিব লাগিব আপোনালোকৰ। লগতে যদি আপোনালোকে পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী কৰিছে আৰ্টছত, লগতে আপোনালোকৰ হিন্দী ছাবজেক্টটো আছে, তেতিয়াও আপোনালোকে এই পদখিনিত আবেদন কৰিব পাৰিব। লগতে BEDটো লাগিবই। এছিষ্টেণ্ট টিচাৰৰ কাৰণে আপোনালোকৰ এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ কাৰণে আৰ্টছত গ্ৰেজুৱেট কৰা হ'ব লাগিব, লগতে 55% মাৰ্ক থাকিব লাগিব, লগতে DLED আপোনালোকৰ থাকিব লাগিব। এছিষ্টেণ্ট টিচাৰ ছায়েন্সৰ কাৰণে আপোনালোকৰ DLED থাকিব লাগিব, লগতে ছায়েন্স বেকগ্ৰাউণ্ডৰ ফালৰ পৰা হ'ব লাগিব, 55% মাৰ্ক থাকিব লাগিব। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে ছায়েন্স ষ্ট্ৰীমৰ আপোনালোকে হায়াৰ ছেকেণ্ডাৰী পাছ কৰা হ'ব লাগিব, লগতে 55% মাৰ্ক থাকিব লাগিব।
এপ্লিকেশ্যন ইয়াতে এপ্লাই কৰাৰ কাৰণে এপ্লিকেশ্যন ফিজ ৰাখিছে 350 টকা 250 200 150 টকা এনেকৈ ৰাখিছে আবেদন আৰম্ভ হৈছে ডিচেম্বৰৰ 11 তাৰিখৰ পৰা লাষ্ট ডেট ৰাখিছে 26 ডিচেম্বৰ 2025 লৈকে ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ আসামৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে আসাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ ফালৰ পৰা AAUৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে ইয়াতে 489টা একাউণ্টেণ্ট প্ৰগ্ৰেমাৰ মেনেজাৰ আৰু অন্যান্য পদ মুকলি হৈ আছে এই পদখিনিত আবেদন কৰাৰ কাৰণে লাষ্ট ডেট ৰাখিছে 31/12/2025 লৈকে ডেপুটি প্ৰজেক্ট ডিৰেক্টৰ পদ 22টা পদ মুকলি হৈ আছে ইয়াত 52,000 টকাকৈ প্ৰতি মাহে দিয়া হ'ব ইয়াতে আবেদন কৰাৰ কাৰণে পোষ্ট গ্ৰেজুৱেট হ'ব লাগিব এগ্ৰিকালচাৰ বা এলাইড ছেক্টৰত লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে একাউণ্টেণ্ট কাম ক্লাৰ্কৰ পদ মুকলি হৈ আছে 18টা স্যালাৰি 30,000 টকা প্ৰতি মাহে দিয়া হ'ব এডুকেশ্যন কোৱালিফিকেশ্যন বিকম বিচাৰিছে লগতে মিনিমাম 3 বছৰৰ একাউণ্টেন্সি এক্সপিৰিয়েঞ্চ বিচাৰিছে কম্পিউটাৰ প্ৰগ্ৰামত 19টা পদ মুকলি হৈ আছে 25,000 টকা প্ৰতি মাহে দিয়া হ'ব ইয়াতে বিটেক বিচাৰিছে আৰু লগতে 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ব্লক টেকনলজি মেনেজাৰ BTMত পদ মুকলি হৈ আছে 103টা ইয়াতে 30,000 টকাকৈ প্ৰতি মাহে দিয়া হ'ব লগতে পোষ্ট গ্ৰেজুৱেট এগ্ৰিকালচাৰ নাইবা এলাইড ছেক্টৰত হ'ব লাগিব লগতে কম্পিউটাৰৰ স্কিল আৰু নলেজ লাগিব লগতে নাইবা এগ্ৰি গ্ৰেজুৱেট আপোনালোকৰ এগ্ৰি গ্ৰেজুৱেট লগতে 5 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে এছিষ্টেণ্ট টেকনলজি মেনেজাৰ ইয়াতে 327টা পদ মুকলি হৈ আছে ইয়াতে আপোনালোকৰ 25,000 টকাকৈ প্ৰতি মাহে দিয়া হ'ব ইয়াতে আপোনালোকৰ গ্ৰেজুৱেট নাইবা পোষ্ট গ্ৰেজুৱেট বিচাৰিছে এগ্ৰিকালচাৰ বা এলাইড ছেক্টৰত লগতে 1 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে বয়সৰ সময়সীমা 21 বছৰৰ পৰা 40 বছৰলৈকে ৰাখিছে আৰু ব্লক টেকনলজি মেনেজাৰ বা এছিষ্টেণ্ট টেকনলজি মেনেজাৰত 45 বছৰলৈকে আবেদন কৰিব পাৰিব ইয়াতে জেনেৰেলৰ কাৰণে 200 টকা এপ্লিকেশ্যন ফি ৰাখিছে আৰু SC ST OBC সকলৰ কাৰণে 100 টকা ইয়াতে এপ্লিকেশ্যন ফিজ ৰাখিছে BPL আৰু PWD কেণ্ডিডেটসকলে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন মাচুল দিব নালাগে আবেদন ডিচেম্বৰৰ 11 তাৰিখৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট ৰাখিছে 31 ডিচেম্বৰ 2025 লৈকে বেংক অফ ইণ্ডিয়াৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে আৰু এই পদখিনিত আবেদন কৰাৰ কাৰণে জানুৱাৰী 5 তাৰিখলৈকে সময়সীমা বান্ধি দিয়া হৈছে পদ মুকলি হৈছে 514টা ক্ৰেডিট অফিচাৰৰ ইয়াতে মুঠ পদ মুকলি হৈ আছে 514টা স্কেল ৱাইজ ভেকেঞ্চিখিনি ভাগ কৰি দিয়া আছে ইয়াতে চাব স্কেল যিটো 2 আছে ইয়াতে 418টা পদ আছে 3 কাৰণে আছে 60টা পদ আৰু 4 কাৰণে 36টা পদ মুকলি হৈ আছে স্কেল হিচাপত আপোনালোকৰ দৰমহাটো আপোনালোকে চাব পাৰে বয়সৰ সময়সীমা 25 বছৰৰ পৰা 35 বছৰলৈকে ৰাখিছে গ্ৰেজুৱেট হ'লে আপোনালোকে আবেদন কৰিব পাৰিব লগতে 60% মাৰ্ক থাকিব লাগিব ST ST OBC সকলৰ 55% মাৰ্ক থাকিলে আবেদন কৰিব পাৰিব লগতে 3 বছৰৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে ইয়াতে যিটো স্কেল 3 2 4 এনেকৈ দিয়া আছে সকলোখিনিতে গ্ৰেজুৱেশ্যন লাগিব 60% মাৰ্ক থাকিব লাগিব লগতে যদি আপোনালোকে চাই OBC ST SCৰ কাৰণে ৰিলেক্সেশ্যন দিয়া আছে 58% মাৰ্ক থাকিলে আবেদন কৰিব পাৰিব কিন্তু এক্সপিৰিয়েঞ্চখিনি ইয়াতে লাগিব জেনেৰেল সকলৰ কাৰণে 850 টকা এপ্লিকেশ্যন ফিজ আৰু SC ST আৰু PWD সকলৰ কাৰণে 175 টকা ইয়াতে এপ্লিকেশ্যন ফিজ দিব লাগিব 20 ডিচেম্বৰৰ পৰা অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে আৰু লাষ্ট ডেট ৰাখিছে 5 জানুৱাৰী 2026 লৈকে IIT গুৱাহাটীৰ ফালৰ পৰা নতুনকৈ পদ মুকলি হৈছে ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি ইয়াতে 17টা জুনিয়ৰ এছিষ্টেণ্টৰ পদ মুকলি হৈছে আৰু লাষ্ট ডেট ৰাখিছে 13 জানুৱাৰী 2026 লৈকে কেটেগৰী ৱাইজ যদি পদখিনি চাওঁ আনৰিজাৰ্ভ কাৰণে 4টা পদ আছে SCৰ কাৰণে 1টা পদ আছে STৰ কাৰণে 2টা OBC NCLৰ কাৰণে 6টা আৰু EWSৰ কাৰণে 4টা পদ ইয়াতে মুকলি হৈ আছে 27 বছৰলৈকে এই পদখিনিত আবেদন কৰিব পাৰিব লগতে এজ ৰিলেক্সেশ্যন পাব
এডুকেশ্যন কোৱালিফিকেশ্যন বেচেলৰ ডিগ্ৰী লগতে কম্পিউটাৰ নলেজ থাকিলে এই পদখিনিত আবেদন কৰিব পাৰিব আবেদন কৰাৰ কাৰণে 500 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব ইয়াতে আবেদন আৰম্ভ হৈছে 13 ডিচেম্বৰ 2025 পৰা আৰু লাষ্ট ডেট ৰাখিছে 13 জানুৱাৰী 2026 লৈকে তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব যদি চেনেলটোত প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থব ধন্যবাদ জয় অসম